নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। আজি আমি এই ভিডিঅ'টোত আপোনালোকক D.el.edৰ বাবে যি প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত হয় তাৰ বাবে অনলাইন আবেদন কেনেকৈ জনাব তাৰ বিষয়ে দেখাম। D.el.edৰ অনলাইন এপ্লিকেশ্যন বৰ্তমানো লৈ থকা হৈছে আৰু ইয়াৰ বাবে HS পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব, যিসকলৰ HSত 50%কৈ বেছি মাৰ্কছ আছে। তো এই ভিডিঅ'টোত মই আপোনালোকক অনলাইন ফৰ্ম ফিল আপ কৰি দেখাম ষ্টেপ বাই ষ্টেপ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কোনো স্কিপ নকৰাকৈ। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তাৰ বাবে আপোনালোকে আপোনালোকৰ ফোনত থকা ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু তাতে টাইপ কৰিব cert.assam.co.in। এতিয়া অফিচিয়েল ৱেবছাইটটো খোল খাইছে। ইয়াতে যি এপ্লাই অনলাইন অপশ্যন দেখিছে তাতে ক্লিক কৰি দিব। ইয়াতে ইনষ্ট্ৰাকশ্যনসমূহ দিছে, পঢ়ি ল'ব আপোনালোকে। আৰু তাৰপিছত ইয়াতে এপ্লাই অনলাইনত যি এপ্লাই অপশ্যন দেখিছে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যনখন খোল খাইছে। ইয়াতে আপোনালোকৰ নামটো বহাই দিব, তাৰপিছত আপোনাৰ দেউতাৰ নামটো দিব ইয়াতে, তাৰপিছত মাৰ নামটো দিব আৰু আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো বহাই দিব ইয়াতে, আৰু পিন কোড দিব আপোনাৰ, ডিষ্ট্ৰিক্টখন বহাই দিব আপোনাৰ, ইয়াতে ষ্টেট দিব, ইয়াতে আপুনি ছেম এজ প্ৰেজেণ্ট এড্ৰেছ কৰি দিব যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয়। ইয়াত পুনৰবাৰ পিন কোড দিব আপোনাৰ, ইয়াতে ডিষ্ট্ৰিক্টখন দিব, ষ্টেট দিব, আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব ইয়াতে আৰু কাষ্টটো চিলেক্ট কৰিব। আৰু ইয়াত যদি আপুনি ফিজিকেলি হেণ্ডিকেপ হয় তেন্তে য়েছ দিব, আৰু যদি নহয় তেতিয়া ন' দিব। ইয়াতে ফিজিকেলি হেণ্ডিকেপৰ পাৰ্চেণ্টেজটো সুধিছে, ডেট অফ বাৰ্থটো বহাই দিব আপোনাৰ ইয়াতে। ইয়াতে আপোনাৰ ইমেইল আইডিটো দিব, তাৰপিছত মোবাইল নাম্বাৰটো বহাই দিব আপোনাৰ। ইয়াতে কোৱালিফিকেশ্যন ডিটেইলছখিনি বিচাৰিছে আপোনাৰ, আপুনি HS পাছ কেতিয়া কৰিছিলে, ব'ৰ্ড কাউন্সিল বা ইউনিভাৰ্চিটিৰ নামটো দিব ইয়াতে, আৰু আপুনি কোন ষ্ট্ৰীমৰ আছিলে সেইটো চিলেক্ট কৰিব ইয়াত, আৰ্টছ, ছায়েন্স নে কমাৰ্চ, আৰু টোটেল মাৰ্কছটো কিমান আছিলে পৰীক্ষাত সেইটো বহাই দিব, আৰু আপুনি কিমান মাৰ্কছ পাইছিলে পৰীক্ষাত সেইটো বহাই দিব ইয়াতে। ইয়াতে পাৰ্চেণ্টেজটো নিজে নিজে ল'ব, আৰু এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰিব আপোনাৰ কোনখন ডিষ্ট্ৰিক্টৰ আপুনি বিলং কৰে সেইটো বহাই দিব ইয়াত, নিজৰ নিজৰ ডিষ্ট্ৰিক্ট। আৰু ইয়াতে আপলোড ফটো কৰিব, আপোনাৰ ফটো আৰু ছিগনেচাৰ ইয়াতে আপলোড কৰিব লাগিব, আৰু ফটো আৰু ছিগনেচাৰসমূহ 50 KBতকৈ তলত কৰিব। আৰু ইয়াতে আই একচেপ্টত ক্লিক কৰি ছেভ এপ্লিকেশ্যন কৰি দিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে ফি পে'মেণ্ট কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে 400 টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনখন প্ৰিণ্ট কৰিব পাৰিব আপোনালোকে, নিজৰ নিজৰ এপ্লিকেশ্যন। তো ইমানখিনি আছিলে এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।